কবিতাৰ শিৰোনাম ৰঙালীৰ উৰুকা। তই এইবাৰ নাহিবি অ বহাগী, প্ৰকৃতি এতিয়া নৰিয়া পাতিত, অচিন ৰোগ নাম বোলে ক'ভিড-19। তই আহিবি বুলি নঙলা মুখত এতিয়া আৰু কোনো বাট চাই থকা নাই। মোৰ কথা নামানি তই যদি আহ, তই কিন্তু বৰ লাজ পাবি। আহিলেও সুদা মুখেৰেই উলটি যাবি। সৌৱা চাচোন, বাৰান্দাতে নিশ্চুপ হৈ পৰি আছে ঢেঁকীটো। ৰাজপথত সঘনাই বজা বিপদৰ ঘণ্টাই বুকুৰ ভিতৰতহে পাতিছে ঢেঁকীৰ হাল। হালত থকা হেঁপাহৰ বিহুৱান জুতিও কাটিছিলোঁ, কিন্তু বিহুৱানখন কেনেকৈনো প্ৰিয়জনৰ ডিঙিত আৰু। 1 মিটাৰৰ দূৰত্ব বজাই ৰাখিব লাগে। যিমানেই প্ৰিয়জন নহওক কিয় আলিংগন কৰিব নোৱাৰে, আৰু এতিয়া হাত দুখনতো জেতুকা বোলাব নোৱাৰি। ৰংমনেও মৰমৰ ঢোলটোত তুলিব নোৱাৰে নাচনীৰ চিনাকি ৰগৰ। প্ৰতি ঘণ্টাই হাত দুখন কিবা বোলে চেনিটাইজাৰিং। বসন্তৰ বতৰা অনা বনৰ বিহগীয়েও গছৰ ডালত তুলিছে বিষাদৰ বিননি। ফুলুকি নুফুলুকৈ কপৌ কলিকেইটাই পাতৰ আঁৰত মুখ লুকুৱাইছে। এইবোৰ দেখি আই আৰু পিতায়ে পিৰালিতে বহি হুমুনিয়াহ কাঢ়িছে। সঁচাই পৃথিৱীখনত কি যে নহ'বৰে হ'ল। কোনোদিনেই নোহোৱা নোপোজা কি যে হৈছে এইবোৰ। হেঁপাহৰ ৰং